Hello viewers, welcome to my YouTube channel SP Learning Center. So viewers, মই আজি তোমালোকক শিকাম নেৰেশন. তো নেৰেশন মানে এনে অসমীয়াত এক কি বুলি জানো আমি উক্তি. তো নেৰেশন কেই প্ৰকাৰৰ? নেৰেশন হৈছে দুই প্ৰকাৰৰ. মই ইয়াত লিখি লৈছো ডাইৰেক্ট নেৰেশন এণ্ড ইনডাইৰেক্ট নেৰেশন. ডাইৰেক্ট নেৰেশন কোনটো? যেটো কি বক্তাৰ কথা যত কি হয় হুবহু প্ৰকাশ পায়. তাৰ মানে বক্তাই যেটো কথা কি কয় ডাইৰেক্ট সন্মুখতে কৈ দিয়ে. হেতু হৈছে ডাইৰেক্ট নেৰেশন. আৰু ইনডাইৰেক্ট কি কোনবাই কিবা এটা কথা কৈছে সেই কথাটো বেলেগ এজনে আনজনক কোৱা. ওকে, এই কথাটো বেলেগ এজনে আনজনক কোৱাটো হৈছে ইনডাইৰেক্ট নেৰেশন নাইবা পৰোক্ষ উক্তি. ইনডাইৰেক্ট নেৰেশন পৰোক্ষ উক্তি, ঠিক আছে? আৰু এটো হৈছে প্ৰত্যক্ষ উক্তি, ঠিক আছে? সো এতিয়া মই এটা এক্সাম্পল লিখি লৈছো ইয়াত চোৱা. হি সেড আই এম এ গুড বয়. হি সেড এটো কিন্তু নিজে নিজে কোৱা হৈছে. হি মানে এই হিয়ে তেওঁ কৈছে যে তেওঁ এজন কি ভাল লৰা. এই কথাটো এবাৰ মই যদি তোমালোকক কওঁ কি কম যে হি সেড দ্যাট হি ইজ এ গুড বয়. তাৰ মানে তেওঁৰ কথাটো এবাৰ মোৰ মুখৰে প্ৰকাশ পালে তোমালোকৰ আগত. সো হেতু হ'ব ইনডাইৰেক্ট নেৰেশন. আচ্ছা, তো নেৰেশনত আমি অলপ জানিব লগা বস্তু আছে. সেইখিনি মই এই এক্সাম্পলটোৰ জৰিয়তে তোমালোকক কি কৰিম মই বুজাই দিম. সাপোজ ইয়াত কি কৰা হৈছে হি সেড আই এম এ গুড বয়. তো চাবা নেৰেশনত জেনেৰেলি দুটা পাৰ্ট থাকে, এইটো এটা আৰু এইটো এটা. তো এই কমাৰ আগত যিখিনি আছে এইখিনি কি কয় এইখিনি তাৰ মানে সৰি এইখিনিৰ নাম কি ৰিপৰ্টিং স্পীচ. মনত ৰাখিবা, এইটো কিন্তু খুবেই দৰকাৰ, জানিব লাগিব. ৰিপৰ্টিং স্পীচ, ঠিক আছে? আৰু এই কমাৰ ডাবল কমাৰ ভিতৰত মানে ঊৰ্ধ্ব কমাৰ ভিতৰত যেটো আছে ইয়াক কি কয় এইখিনি কি কয় ৰিপৰ্টেড স্পীচ. ৰিপৰ্টেড স্পীচ. ওকে, তো এতিয়া আহিল ইয়াত এটা ভাৰ্ব আছে ৰিপৰ্টিং স্পীচৰ. ভাৰ্বটো কি কয় ৰিপৰ্টিং ভাৰ্ব. ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচৰ যেটো ভাৰ্ব তাক কয় ৰিপৰ্টেড ভাৰ্ব. তো ইয়াত ৰিপৰ্টেড ভাৰ্ব কি আছে এম, যদিও এইটো বিভাৰ হয় ইয়াত কিন্তু ইয়াত মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে ৰিপৰ্টেড ভাৰ্ব. ওকে, তো ইয়াত চোৱা ৰিপৰ্টিং স্পীচৰ পিছত কি হয় এটা কমা হয়. এই মই সৰুকে দি লৈছোঁ. আৰু ৰিপৰ্টেড স্পীচটো কি হয় ঊৰ্ধ্ব কমাৰ ভিতৰত থাকে, এইটো মনত ৰাখিবা. তো কমাৰ আগৰখিনি কি কওঁ আমি ৰিপৰ্টিং স্পীচ, এইটো ৰিপৰ্টিং স্পীচ. ওকে, আৰু ঊৰ্ধ্ব কমাৰ ভিতৰত যিখিনি থাকে সেইখিনিক আমি কওঁ ৰিপৰ্টেড স্পীচ, ঠিক আছে? তো ৰিপৰ্টেড স্পীচৰ যেটো ভাৰ্ব তাক কওঁ আমি ৰিপৰ্টেড ভাৰ্ব, ঠিক আছে? আৰু ৰিপৰ্টিং স্পীচৰ যেটো ভাৰ্ব সেইটোক আমি কওঁ ৰিপৰ্টিং ভাৰ্ব, এইটো. ওকে, সো তো নেৰেশন ইমান জটিল বুলি ভাবিব নালাগে, একদম ইজি. তো ইয়াৰ কাৰণে তোমালোক এই বস্তুটো জানিব লাগিব ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টেড ভাৰ্ব, ৰিপৰ্টিং স্পীচ, ৰিপৰ্টেড স্পীচ, ঠিক আছে? সো মই তোমালোকক আজি তাৰমানে যদি ৰিপৰ্টিং স্পীচটো প্ৰেজেণ্ট টেন্স নাইবা ফিউচাৰ টেন্সত থাকে তেন্তে সেই ৰিপৰ্টেড ভাৰ্বটোক আমি কেনেকৈ ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰিব পাৰিম বা পৰিৱৰ্তন কৰিব পাৰিম সেই সম্বন্ধে শিকাম. ওকে, সো তাৰ আগত তোমালোকে কিছুমান বস্তু জানি ল'ব লাগিব. মানে ৰিপৰ্টিং স্পীচৰ দ্বাৰা ইয়াত কি আছে আই আছে, সেইটো যেতিয়া ৰিপৰ্টেড কৰিবা এই ডাইৰেক্ট নেৰেশনত এইটো কি আছে ৰিপৰ্টেড ভাৰ্বটোৰ ছাবজেক্ট যেটো প্ৰনাউন ফৰ্ম সেইটো আছে আই. এইটো যেতিয়া ইনডাইৰেক্ট কৰিবা, ইনডাইৰেক্ট কৰোঁতে আইৰ সলনি কি হ'ব হি হৈ যাব. তো এনেকুৱা কিছুমান পৰিৱৰ্তন আছে যিখিনি মই তলত লিখি লৈছোঁ. এইখিনি তোমালোক কিন্তু মুখস্থ কৰিব লাগিব আৰু খুবেই ইম্পৰ্টেণ্ট, জানিব লাগিব. তো চোৱা মই ইয়াত ধুনীয়াকৈ লিখি লৈছোঁ ডাইৰেক্ট নেৰেশন এণ্ড ইনডাইৰেক্ট নেৰেশন. তো ডাইৰেক্ট নেৰেশনত ডেট মিনছ ডাইৰেক্ট নেৰেশন বুলি কোৱাৰ লগে লগে আমি যেটো ৰিপৰ্টেড স্পীচ পাইছিলোঁ, ৰিপৰ্টেড স্পীচৰ যেটো প্ৰনাউন ফৰ্ম
ধৰা এইবিলাক প্ৰনাউন বুলি কৈছোঁ আই মি মাই তাৰপিছত কিছুমান টাইম ক্লজ আছে নাও টুডে টমৰো এইবিলাক তাৰপিছত ধৰা কিছুমান বস্তুবাচক আছে মানে কিবা বস্তু তোমাক দেখাই দিলে সেইবিলাক হয় তেনেকুৱা ক্ষেত্ৰত কিছুমান আছে সাপোজ দিছ দিজ এনেকুৱা সো এই পৰিৱৰ্তনখিনি মই গোটেইখিনি লিখি লৈছোঁ যে আই থাকিলে কি হয় হিও হ'ব পাৰে সিও হ'ব পাৰে তো কেতিয়া হি বা সি হ'ব যদি আই মানে ইয়াত এই আইটোৱে কি হৈছে যদি তোমাৰ দ্বাৰা মেস্কুলিন জেন্ডাৰ হৈছে সৰি ফেমিনিন জেন্ডাৰ হৈছে মেস্কুলিন নহয় ফেমিনিন জেন্ডাৰ ফেমিনিন হ'লে কি হ'ব সি আৰু মেস্কুলিন হ'লে হ'ব হি ওকে তাৰপিছত মি একেদৰে হিমো হ'ব পাৰে হাৰো হ'ব পাৰে ঠিক আছে মি থাকিলে হিম বা হার ওকে তাৰপিছত বা কেতিয়াবা হিজো হ'ব পাৰে এইটো ওকে সো মাই থাকিলে কি হয় হিজ বা হার মাই থাকিলে হিজ বা হার উই থাকিলে কি হয় দে ঠিক আছে আজ থাকিলে কি হয় আজ থাকিলে দেম আওয়ার থাকিলে দিয়ার দিস থাকিলে দেট ওকে তাৰপিছত আহিছোঁ দিস এইটো কি হ'ব দোষ নাও থাকিলে দেন টুডে দেট ডে টমৰো থাকিলে কি হয় টমৰো থাকিলে দা নেক্সট ডে ওকে অৰ দা ফলোইং ডে বুলিও ক'ব পাৰিবা এইটো দা ফলোইং ডে এইটো দা ফলোইং ডে বুলিও ক'ব পাৰিবা ইয়েষ্টাৰডে থাকিলে কি হয় দা প্ৰিভিয়াছ ডে নাইবা দা ডে বিফৰ এইটো দা ডে বিফৰ বুলিও ক'ব পাৰা লাষ্ট নাইট দা নাইট বিফৰ অৰ দা প্ৰিভিয়াছ নাইট ওকে তাৰপিছত আহিছোঁ কাম থাকিলে কি হয় গো কাম থাকিলে গো কিন্তু এটা কথা মনত ৰাখিবা গো থাকিলে কিন্তু কাম নহয় ওকে তাৰপিছত দাস থাকিলে কি হয় সো নাইবা ইন ডেট মেনাৰ দুটাৰ এটা কৈ দিলে হ'ল নেক্সট আহিছোঁ ইউ আৰু ইউৰ ইউ থাকিলে কি হয় আই হয় হি হয় সি হয় তাৰপিছত মই ডট ডট লিখিছোঁ দেখা পাইছেনে ডট ডট ইয়াৰ কাৰণটো কি জানা এই ইউ কেতিয়া আই হ'ব কেতিয়া হি হ'ব সি হ'ব কেতিয়াবা ইউ হ'ব কেতিয়াবা মি হ'ব মাই হৈ যাব এইটো সেই ৰিপৰ্টেড স্পীচটোৰ ওপৰত নিৰ্ভৰ কৰিব তাৰমানে কাক কৈছে কোনে কৈছে এইবিলাকৰ ওপৰত অৰ্থৰ ওপৰত বস্তুটো নিৰ্ভৰ কৰিব একেদৰে ইউৰ থাকিলে কি হয় মাই হয় হিজ হয় হাৰ হয় এটচেট্ৰা এটচেট্ৰা আৰু বহুত কিবা কিবা হ'ব পাৰে তো এইখিনি আমি এক্সাম্পল লৈ ক্লিয়াৰ কৰিব লাগিব ঠিক আছে সো এই যিকেইটা ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ সাধাৰণ যিকেইটা পৰিৱৰ্তন এইখিনি কিন্তু তোমালোক মুখস্থ ৰখাটো খুবেই দৰকাৰী তাৰ লগত জানিব লাগিব কোনখিনিক ৰিপৰ্টিং স্পীচ কয় কোনখিনিক ৰিপৰ্টেড স্পীচ কয় ওকে তাৰ লগত কোনটো ৰিপৰ্টেড ভাৰ্ব কোনটো ৰিপৰ্টিং ভাৰ্ব এই দুটা বস্তু ঠিক আছে সো মই তোমালোকক আজি কেইটামান এক্সাম্পল লৈ লৈছোঁ সাপোজ ৰিপৰ্টিং স্পীচ যদি কি হয় ধৰা প্ৰেজেণ্ট টেন্স নাইবা ফিউচাৰ টেন্স থাকে তেতিয়া আমি তাক কেনেকৈ ইনডাইৰেক্ট নেৰেশ্যন কৰিম মই এইটো লিখি লৈছোঁ তোমালোকক দেখাই আছোঁ তো চাবা নিয়মটো মানে মই কৈছিলে যে যদি ৰিপৰ্টিং স্পীচটো কি হয় প্ৰেজেণ্ট টেন্স বা ফিউচাৰ টেন্স হ'লে ৰিপৰ্টেড ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয় ৰিপৰ্টেড ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয় কেৱল আমি কি কৰিব লাগিব ৰিপৰ্টিং স্পীচৰ পিছত থকা কমা যিটো আছে সেইটো উঠাই দি বা গুচাই দি আমি এটা ডেট কনজাংচন বহাব লাগিব তাৰপিছত কি হ'ব ইনভাৰ্টেড কমা তাৰমানে ৰিপৰ্টেড স্পীচটো ক'ত আছিল ইনভাৰ্টেড কমাৰ ভিতৰত আছিল চ' এই ইনভাৰ্টেড কমাটো আমি কি কৰিব লাগিব এইটো গুচাই দিব লাগিব গুচাই দি আমি কি কৰিম ৰিপৰ্টেড স্পীচৰ যিটো প্ৰনাউন ফৰ্ম আছে ধৰা আই থাকিব পাৰে হি থাকিব পাৰে সি থাকিব পাৰে ঠিক আছে সেই প্ৰনাউন ফৰ্মটো কি কৰিম আমি পৰিৱৰ্তন কৰিম পৰিৱৰ্তন কৰিলে আৰু শেষত এটা ফুল ষ্টপ দিলে কি হৈ যাব ই ইনডাইৰেক্ট নেৰেশ্যন হৈ যাব সাপোজ তোমালোকক এটা এক্সাম্পলৰ জৰিয়তে মই বুজাই দিম সাপোজ হি সেইড এক নম্বৰ বুলি লৈছোঁ সৰি হি সেইড নহয় হি টেলছ আই এম এ গুড বয় ওকে তো ইয়াত ৰিপৰ্টিং স্পীচ কোনখিনি হি টেলছ এইটো হৈছে ৰিপৰ্টিং স্পীচ তাৰপিছত আই এম এ গুড বয় এইটো হৈছে
ৰিপৰ্টেড স্পীচ তো ইয়াত ৰিপৰ্টিং ভাৰ্বটো কি আছে চোৱা টেল আছে নহয় টেলছ তাৰমানে এইটো প্ৰেজেণ্ট টেন্স আছে চ' ইয়াত এতিয়া কি হ'ব এই মই যি ওপৰত যিটো নিয়ম ক'লোঁ সেই নিয়ম মতে যদি আমি এইটো পৰিৱৰ্তন কৰোঁ কি হ'ব ৰিপৰ্টেড ভাৰ্বৰ কোনো পৰিৱৰ্তন নহ'ব খালি কি হ'ব আমি কৰিম যে হি টেলছ ডেট মই কৈছিলোঁ নহয় কমাটো গুচাই দিলোঁ আৰু এটা ডেট কনজাংশ্যন বহুৱালোঁ ডেট তাৰপিছত প্ৰনাউন ফৰ্মটো পৰিৱৰ্তন কৰিব লাগিব এইটো ইনভাৰ্টেড কমা এবাৰ গুচাই দিম অ'কে এই ইনভাৰ্টেড কমাটো গুচাই দিম যে এইটো কি আছে আই আছে আই থাকিলে কি হ'ব আই থাকিলে হি হ'ব বিকজ ইয়াত কি আছে ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো হি আছে চ' হি ইজ হিৰ লগত আৰু এম নাহে ইজ হ'ব এ গুড বয় হৈ গ'ল শেষত ফুল ষ্টপ দিলোঁ আৰু এটা লৈছোঁ ক্লিয়াৰ হৈ যাব ৰহিম tells I play cricket তো এইটো কি হ'ব ৰহিম tells that he plays cricket ওকে সো আৰু এটা এক্সাম্পল যদি লোৱা যায় she will say I do the work ওকে তো এইটো আমি যদি ইনডাইৰেক্ট কৰোঁ কি হ'ব চাম আমি she will say that দ্যাটটো বহাই দিলোঁ কমাটো গুচাই দিলোঁ এবাৰ ইনভাৰ্টেড কমা গুচাই দিম আৰু আইৰ পৰিৱৰ্তে কি হ'ব she আছে নহয় ইয়াতো she হ'ব she does the work ওকে তো মই নেক্সট ভিডিঅ'টোত যদি ৰিপৰ্টিং স্পীচটো কি থাকে পাষ্ট টেন্সত থাকে তেন্তে তাক আমি কেনেকৈ ইনডাইৰেক্ট নেৰেশ্যন কৰিব পাৰোঁ সেই সম্বন্ধে তোমালোকক শিকাম ওকে থেংক ইউ